গাইজ এয়া গাই ঘি বনালোঁ আজি ঘৰতে। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে, ৰংটোৱে যেন কয় কিমান ধুনীয়া হৈছে। নিজে বনাই নিজে কৈছোঁ বাৰু। এয়া মই গাখীৰৰ সৰ সদায় কাটি কাটি এনেদৰে কাপত ভৰাই থৈ দিওঁ। সপ্তাহত মোৰ 2টা কাপ ভৰ্তি হৈ যায়। তাৰ দিয়েই মই ঘিখিনি বনাওঁ। ঘৰতে গাখীৰ আছে, কি কৰোঁ কি নকৰোঁকৈ ভাবি প্ৰায়ে ইটো বনাওঁ সিটো বনাওঁ। আজি মই ঘি বনোৱা আপোনালোকক দেখাম, ঘিনো কেনেকৈ বনায়। আপোনালোকে সকলোৱে জানেই বাৰু বনাবলৈ, কিন্তু তথাপিও মোৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাব বিচাৰিছোঁ। কেৰাহী এটা গৰম কৰি লৈ সৰখিনি এনেদৰে মই কেৰাহীটোত বাকি দিছোঁ। আৰু সদায় গেছটো চিমত দি ল'ব, বেছি জুই হ'লে জ্বলি গ'লে ভাল নহয়। আৰু এনেদৰে আপোনালোকে হেতাখনেৰে ঘনাই লৰাই থাকিব আৰু গোটেই সৰখিনি ভাঙি পেলাই মিলাই দিব। এয়া লাহে লাহে সেই সৰখিনিৰ পৰা ঘিটো ওলাব ধৰিছে। তেলৰ নিচিনা কিমান ধুনীয়া বিৰিঙি উঠিছে, আপোনালোকে দেখিছেনে বাৰু? এনেদৰে লৰাই থাকিব যাতে তলত লাগি নধৰে আৰু লাহে লাহে তেলটো ওলাই ওলাই গৈ থাকিব। এয়া চাওকচোন, দেখিছেনে ৰংটো কিমান ধুনীয়া হৈছে? তেলটো এৰি এৰি আহি আছে লাহে লাহে। অলপ সময় লাগে খাৰা হৈ থাকিবলৈ, কষ্টও লাগে, কিন্তু তথাপি ঘৰত বনোৱা বস্তু কিমান যে ধুনীয়া হয় আপোনালোকেতো জানেই। অৰিজিনেল এটা বস্তু আজিকালি বজাৰত পোৱাই নাযায়, চবতে মিক্স থাকে। এয়া সম্পূৰ্ণ অৰিজিনেল হয়। এয়া দেখিছেনে? তেলটো লাহে 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 এৰাই এৰাই আহি আহি শুকাবলৈ ধৰিছে। এয়া মই লাহেকৈ এটা বাতি ল'লোঁ, লৈ তাত চাকনি এখন দি দিলোঁ। সেই চাকনিখনতে মই সেইখিনি চাকি চাকি ঘিটো উলিয়াম। ডাঙৰ চাকনিখন আজি ব্যৱহাৰ নকৰিলোঁ, সৰুখনকে ব্যৱহাৰ কৰিলোঁ। এয়া মই এতিয়া ঘিখিনি আনি আনি চাকনিৰে চাকি ল'ম। দেখিছেনে? সম্পূৰ্ণ হৈয়ে গৈছে। এয়া মই চাকনিখনত লাহে লাহে বাকি দিছোঁ। এয়া মোৰ কেৰাহীত গৈ তলত অকণমান আছেগৈ। মই এতিয়া সেইখিনিও বাকি দি চামুচখনেৰে হেঁচি পেলাই যিকণ আছে সেইকণো উলিয়াই ল'ম। এতিয়া মই বাতিটোৰ ঘিখিনি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'লে মই বটলত বাকি দিম। এয়া মই বাকি দিলোঁ বটলত। দেখিছেনে ৰংটো? আপোনালোকেও এনেদৰে বনাবচোন, কষ্টও নাই বেছি, সহজতে বনাব পাৰি ঘৰতে। চাওকচোন, ইয়াতো বজাৰত কিনিব গ'লে আমাৰ কিমান দাম দিব লাগিলহেঁতেন আৰু অৰিজিনেলো নেপালে হয়।